অসম টিউটৰ শিক্ষক সন্থাৰ ফালৰ পৰা আপোনালোকক লগতে ধন্যবাদ। আমি আজি অতি দুখেৰে আপোনালোকৰ আহ্বান কৰিবলগীয়া হৈছে। আমি শিক্ষক সমাজ, আমাৰ বেঞ্চাৰ, টিউটৰ আদি শিক্ষকসকলে অসমৰ প্ৰায় 40% শিক্ষাত অৱদান আগবঢ়াই আহিছে। এই 40% অৱদান থকাৰ পিছতো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে আমাক ভোটৰ লগত গণনা কৰিছে। এইটো অসমৰ শিক্ষা ব্যৱস্থাৰ অতি দুৰ্ভাগ্যজনক ব্যৱস্থা। আমাৰ 7,000 শিক্ষক, ভোট আছে 7,000। এই বস্তুটো হিচাপ কৰাটো অতি দুৰ্ভাগ্যজনক। অসমৰ শিক্ষা ব্যৱস্থা যদি ভোটৰ লগত গণনা কৰা হয়, তেতিয়াহ'লে এই অসমখন কেতিয়াও শিক্ষা ব্যৱস্থাত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে আপোনালোকৰ মাধ্যমত অসম চৰকাৰক মই আহ্বান জনাব বিচাৰিছোঁ, অসমৰ শিক্ষকসকলক কেতিয়াও যাতে ভোটৰ লগত গণনা নকৰি ই এটা মানৱ সম্পদ গঢ়াৰ অস্ত্ৰ হিচাপে ভাবি ইয়াক ললিপপ হিচাপে চিন্তা নকৰি এটা সঠিক সিদ্ধান্ত ল'বৰ কাৰণে আমাৰ শিক্ষকসকলৰ পৰা আহ্বান জনালোঁ। আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ব্যক্তিসকল চাওক, আমি দুৰ্ভগীয়া। আমাক কৈছে বাৰে বাৰে ললিপপ দিয়ে চৰকাৰে, বাৰে বাৰে ললিপপ দিয়ে। যেতিয়া 11 চনত প্ৰভিঞ্চিয়েলাইজ এক্ট বনাইছিল, তেতিয়া আমাৰখিনি লগে লগে প্ৰভিঞ্চিয়েলাইজ কৰিব বুলি আমাৰ পৰা ফৰ্ম লৈছিল, কিন্তু নকৰিলে। আকৌ 16 চনত যেতিয়া এই হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল ইলেকশ্যন বাহনত যে আমি চৰকাৰ কৰিব পাৰিলে 45 দিনৰ ভিতৰত স্কুলখিনি প্ৰভিঞ্চিয়েলাইজ কৰিম, কিন্তু চাওক তেওঁ নিজে কোৰ্টত এফিডেভিট দি পেলাই আমাৰ চৰকাৰ এই যিটো প্ৰভিঞ্চিয়েলাইজ এক্ট আছিল সেইটো লেট ডাউন কৰালে। আকৌ নতুনখন এখন আইন বনালে 17 চনত বনাই আমাক টিউটৰ নাম দি পেলাই এখন আইন বনাই সেই 17ৰ পৰা আকৌ 4 বছৰ যোৱাৰ পিছত 21তহে আমাক প্ৰভিঞ্চিয়েলাইজ কৰিলে, আকৌ টিউটৰ হিচাপে। ইয়াৰ পিছত তেওঁ সিদিনাখনে ডিক্লেয়াৰ কৰিছিল যে আজি যদি এদিন চাকৰি কৰিও যদি কোনোবা ৰিটায়াৰ্ড হয় তাক 10 লাখ টকা দিয়া হ'ব, কিন্তু সেই টকা আজিলৈকে কোনেও পোৱা নাই। ঠিক আকৌ পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ সময়ত কৈছিল যে অক্টোবৰৰ পৰা সকলো টিউটৰৰ দৰমহা বাঢ়ি যাব, কিন্তু সেই যে ইলেকশ্যন বাহন ঠিক এনেকুৱা আকৌ আৰু এটা ইলেকশ্যন আহিছে। এই ইলেকশ্যনৰ সময়ত যেতিয়া মিটিংবিলাক কৰি আছে, সেই মিটিঙত আমি যেতিয়া দাবী দিওঁ তেতিয়া কয় হয় বাঢ়িব বাঢ়িব বাঢ়িব, কিন্তু চাওক এনেকুৱা ললিপপ যাতে আমাক নিদিয়ে। চাওক আমি মৰি আছোঁ এতিয়া, আমি 25 বছৰ 30 বছৰ কাম কৰাৰ পিছত। এতিয়া আপোনালোকে নাজানে, আমি যেতিয়া দায়িত্বত যিসকল আমি সংগঠনৰ দায়িত্বত আছোঁ, তেওঁলোকক যেতিয়া পূজা আহে, বিহু আহে, ঈদ আহে, তেতিয়া মানুহবিলাকে ফোন কৰে, ছাৰ মোৰ ল'ৰা ছোৱালীৰ কাৰণে এযোৰ কাপোৰ কিনিব নোৱাৰিলোঁ, কি কৰিব পাৰিম? তেতিয়া নিজৰ চকুৰ পানী ৰাখিব পৰা নাযায়। সেই মানুহখিনিৰ অৱস্থা, সেইখিনিৰ অৱস্থা শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় অৱলোকন কৰক। তেওঁ অলপ অনুগত হওক যে এইবিলাক মানুহ কেনেকৈ জীয়াই থাকে। এজন ল'ৰা ছোৱালীক কোনোবা ভাল এখন স্কুলত পঢ়াব নোৱাৰে। আজি চাওক প্ৰাইভেটেশ্যন হৈ আছে, প্ৰাইভেট এটা স্কুলত পঢ়াবলৈ গ'লে এটা বছৰত 30,000 40,000 টকা যায়। সেইখিনি টকা ক'ৰ পৰা দিয়ে? কোনেও পঢ়ে। শিক্ষাৰ ক্ষেত্ৰত এইখিনি মানুহ পিছ পৰি আছে, সামাজিক ক্ষেত্ৰত পিছ পৰি আছে। বজাৰত গৈও নিজৰ অৱস্থা দেখুৱাব পৰা নাযায়। আমি আগতে শিক্ষক আছিলোঁ, এতিয়া টিউটৰ দৰমহা নাই। কি যে অৱস্থা আমাৰ, সেই অৱস্থাটো এবাৰ লক্ষ্য কৰিবলৈ মই শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম, যাতে আমাক ললিপপ আৰু নিদি পেলাই আমাক কিবা এটা কৰক। নকৰিলে আমিও মানুহৰ ধৈৰ্য, চাওক ধৈৰ্য কিমান দিন থাকে, ধৈৰ্য এটা সময়ত গুচি যায়। অন্ততঃ এই চৰকাৰক যদিও তেওঁলোকৰ বেৰিকেড থকাৰ কাৰণে আমি একো কৰিব নোৱাৰোঁ, অন্ততঃ আমাৰ অন্তৰে এই টিউটৰখিনিৰ অন্তৰেতো জাগি উঠিব, অন্তৰে অভিশাপ দিব। সেই অন্তৰৰ অভিশাপ যাতে শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ে নলয় আমাৰ কাৰণে কিবা এটা কৰক, সেই আহ্বান জনাইছোঁ চৰকাৰক। আৰু আপোনালোকক আহ্বান জনাম, আপোনালোকেও যাতে আমাৰ কাৰণে, সকলো সাংবাদিক বন্ধুসকলে আমাৰ কাৰণে অলপ সদায় কৈ থাকে, লিখি থাকে, আৰু এখেতক য'তে পায় তাতে যাতে তেওঁক প্ৰশ্ন কৰে যে এইখিনি মানুহক এনেকৈ ললিপপ আৰু কিমান বাৰ দিব, এনেকুৱা আঁচনি আৰু কিমান বাৰ দিব। যি আঁচনি গৰু দক্ষিণা ডিক্লেয়াৰ কৰিলে, সেই গৰু দক্ষিণা কিমান টকা দিব এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই। যদি গৰীব দক্ষিণা আঁচনি দিব পাৰে, অন্যান্য আঁচনিত ক'ত কিমান টকা দিব পাৰে বুলি ডিক্লেয়াৰ কৰিব পাৰে, ইয়াত কিয় ক'ব নোৱাৰে যে ইমান টকা মই দিম? অন্ততঃ যদিও কোৱা নাই, আমি আহ্বান জনাম, কমেও যিটো ডিক্লেয়াৰ কৰিছিল 5 ফেব্ৰুৱাৰী তাৰিখে যে 10 লাখ টকা দিয়া হ'ব, সেই 10 লাখ টকাৰ তলত যাতে নাহে। আৰু আমাৰ যিখিনি ৰিটায়াৰ্ড হৈছে আৰু এক্সপায়াৰ্ড হৈছে সেইখিনিকেও যাতে ইয়াত সোমাই দিয়ে, তাৰ আহ্বান জনালোঁ চৰকাৰক। এইখিনি আহ্বান থাকিল।